जौनि गला फसंनायखौ लानानै ओनसोलनि सुबुंफ्रा खुद्रि सारदों। बरपेटा जिल्लानि पाटिला दहा पानबारि लामानि सुलियाकातायाव आबकारि बिफाननि गनायथिजों फसंदोंमोन गंसे बिलाथि जौनि गला। बे जौनि गलाखौ बन्द खालामनो ओनसोलनि थागिबि सुबुंफ्रा दाबि खालामदों। सुबुंफ्रा अजद होदों दि जौ गलानि साखाथियाव गोबां फरायसालि आरो थानसालिफोर दं, जाहोनाव ओनसोलनि आबहावाया गुबुंले जादों। जायगानि सुबुंफ्रा अजद होबावनाय बादिब्ला गोग्लैसोनाय गामियाव बिलाथि जौनि गला गायसननायनि जाहोनाव बायदि रोखोमनि समाजारि जेंनाफोर सोमजिदों। मोब्लिबारि राहानिबो जेंना गोनां जायगायाव जौनि गला मानो गायसननो गनायथि होनाय जादों होननाबो सोंथि खालामदों जायगानि थागिबि सुबुंफ्रा। सुलियाकाता गामियाव जौनि गलाखौ थाबैनो बन्द खालामनो दाबि खालामदों बरपेटा जिल्लानि जिल्ला बेंगिरिनो गांसे गोसोखां बिलाइ गथायो। दि ससियेल रिफर्म कमिटि मुंनि मोनसे आफादनि दैदेननायाव ओनसोलनि थागिबिफ्रा जौनि गलाखौ बन्द खालामनो दाबि खालामनानै जिल्ला कमिशनारनो गांसे गोसोखां बिलाइ गथायदों। আমি যিখিনি আজি একমাহলৈকে যি উপদ্ৰৱত চলি আছোঁ, মদৰ দোকানখিনি খুলি সেইখিনি আমাৰ মতে বন্ধ কৰিব লাগে সেইখিনি আমাৰ দাবী। আমি বৃহত্তৰ চুলেকাটা অঞ্চলৰ ৰাইজ আজি বৰপেটা ডি চি অফিচৰ সন্মুখত আমি আহি একগোট হৈছোঁ। আমাৰ দাবী এটাই, চুলেকাটাত বৰপেটা জিলাৰ চুলেকাটা চকত এখন মদৰ দোকান স্থাপন কৰিছে চৰকাৰে, চৰকাৰীভাৱে তেওঁলোকে লাইচেন্স প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমাৰ ৰাইজৰ আপত্তি আছে। আপত্তি নাম্বাৰ 1 যে একেবাৰে ভিতৰীয়া গাঁও অঞ্চল, যিখন গাঁৱত এতিয়ালৈকে তাৰমানে বিজুলী বাতিৰো সমস্যা হৈ আছে, এইখন গাঁৱত মদৰ দোকান স্থাপন কৰিছে, যাৰ কাৰণে আমাৰ কথা হৈছে এই মদৰ দোকানখন বন্ধ হ'ব লাগে। কাৰণ এই মদৰ দোকানখনক লৈ সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, সেই অঞ্চলৰ শিক্ষক সমাজ, সেই অঞ্চলৰ যুৱ সমাজ, সেই অঞ্চলৰ মহিলা সমাজ সকলোৱে অতিষ্ঠ হৈ পৰিছে। কাৰণ দিনৰ পোহৰত ৰাতিটো 11টালৈকে মদৰ দোকান খোলা ৰাখে, গাঁৱৰ সৰু সৰু ল'ৰাৰ আগত তেওঁলোকে মদ বিক্ৰী কৰে, আৰু সেই ৰাস্তাৰে মদৰ দোকানখনৰ ৰাস্তাৰে স্কুলীয়া ল'ৰা ছোৱালী দিন জোৰা আপ ডাউন কৰে। আমি খবৰ পাইছোঁ যে কোনোবাই মদ খাই স্কুলীয়া ছাত্ৰীকো অশালীন ব্যৱহাৰ কৰিছে। গতিকে আমি ডি চি মহোদয়ক কৰজোৰে দাবীও জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ, লগতে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই মদৰ দোকানখন বন্ধ কৰি চুলিয়াকাটা অঞ্চলক ৰাইজক বচাব লাগে।